নমস্কাৰ। আজি আপোনালোকৰ ওচৰত ভাগৱতৰ এটা সৰু কাহিনী উপস্থাপন কৰিবলৈ ওলাইছোঁ সংক্ষেপে। অম্বৰীশ নামৰ এজন মহাভক্ত ৰজা আছিল। তেওঁ বিষ্ণু ভক্ত, ভগৱানৰ উপাসক। তেখেতে একাদশী পালন কৰি এবাৰ একাদশী পালন কৰি থকাৰ সময়ত ঋষি দুৰ্বাসা তেওঁৰ গৃহাগত হ'ল। ঋষি দুৰ্বাসাৰ আগমনে ৰজা অম্বৰীশক মনত সঁচাকৈ আনন্দ দিছিল। তেওঁক ভৰি হাত ধুৱাই তেওঁক বহিবলৈ দিলে আৰু দুৰ্বাসা ঋষিয়ে কৈছে যে মহাৰাজ, আমি গা পা ধুই আহোঁ আৰু আপুনি আপোনাৰ যোগাৰবিলাক কৰক ব্ৰতৰ কাৰণে। একেলগে আমি ব্ৰত ভংগ কৰিম আৰু ব্ৰতটো পালন কৰিম। মই গা ধুই আহোঁ। এইবুলি দুৰ্বাসা ঋষি গা ধুবলৈ গ'ল। যথা সময়ত দুৰ্বাসা ঋষি আহি উপস্থিত নোহোৱাত ঋষিসকল বিমৰত পৰিল। কাৰণ কিয়, একাদশী উপবাসৰ এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়ত সেই একাদশী উপবাসটো পালন কৰিব লাগে, অৰ্থাৎ জল হ'লেও অলপ গ্ৰহণ কৰিব লাগে। তেওঁ ঋষিমুনিসকলৰ অনুমতি ল'লে আৰু ঋষিমুনিসকলে ক'লে যে মহাৰাজ, যিহেতুকে দুৰ্বাসা ঋষি আহি পোৱা নাই, আপুনি অলপ জল হ'লেও মুখত দিয়ক। ঋষিমুনিসকলৰ অনুৰোধত ৰজাই জল মুখত দি ব্ৰত ভংগ কৰিলে। তেনেতে দুৰ্বাসা ঋষি আহি উপস্থিত হ'ল। আৰু এই কথাটো দুৰ্বাসা ঋষিৰ অনুপস্থিত তেওঁ কিয় সিদ্ধান্তটো ল'লে, এনেকুৱা কাৰ্যটো কিয় কৰিলে, তাকে লৈ দুৰ্বাসা মহা খং উঠি গ'ল। দুৰ্বাসা ঋষি বুলি ক'লে আমাৰ সমাজত এটা প্ৰবাদ আছে। আমাৰ যদি কোনোবা ব্যক্তিক খং কৰে, বৰ খঙাল ব্যক্তি, তেওঁক দুৰ্বাসা ঋষি বুলি কয়, দুৰ্বাসা আহিল। গতিকে এনেকুৱা ভয়ংকৰ খঙাল ঋষি দুৰ্বাসা। দুৰ্বাসাৰ খঙেৰ ৰজাক হাপি ভস্ম কৰিবলৈ ওলাল। ভগৱান অসন্তুষ্ট হ'ল যে দুৰ্বাসাই যিটো কাম কৰিবলৈ ওলাইছে, ইয়াৰ কাৰণে দুৰ্বাসাহে দায়ী, ৰজা অম্বৰীশ দায়ী নহয়। বিষ্ণুৰ কীৰ্তানল আহি উপস্থিত হ'ল আৰু কীৰ্তানলে দুৰ্বাসা ঋষিক পুৰি ছাই কৰিবলৈ খেদি গ'ল। কীৰ্তানলৰ ভয়ত দুৰ্বাসা দৌৰ মাৰিলে আৰু সকলোকে ক'লে যে মোক ৰক্ষা কৰক, বিষ্ণুৰ কীৰ্তানলে মোক পুৰি ছাই কৰি ৰক্ষা কৰক। অৱশেষত দৌৰি দৌৰি শিৱলোক, ব্ৰহ্মলোক, আনকি তেওঁ স্বয়ং বিষ্ণুৰ ওচৰতো উপস্থিত হ'ল। ভগৱান বিষ্ণুৱে ক'লে যে তুমি যাৰ অপৰাধ কৰিছা তেওঁৰ ওচৰত যোৱা আৰু তেওঁ যদি তোমাক ক্ষমা কৰি দিয়ে, তেনেহ'লে তুমি এই কীৰ্তানলৰ পৰা পৰিত্ৰাণ পাবা। মোৰ হাতত কোনো ক্ষমতা নাই। অৱশেষত দুৰ্বাসা ঋষি আহি অম্বৰীশৰ ওচৰত উপস্থিত হ'ল আৰু অম্বৰীশে আচৰিত হ'ল যে মোৰ ৰাজ্যত এনেকুৱা কোনোদিন ঘটনা ঘটা নাই। এটা সুন্দৰ ব্ৰত ভগৱান চিন্তন কৰি আছিলোঁ, তাত এনেকুৱা ঋষি এজনক বিষ্ণুৰ কীৰ্তানলে দহিব, এইটো দুৰ্বাসা ঋষিৰ যিটো দুখ, এই দুখটো কোনোপধ্যে অম্বৰীশে সহ্য কৰিব পৰা নাই। গতিকে ৰজা অম্বৰীশে ভগৱানক স্তুতি কৰিলে, হে প্ৰভু, মোৰ ৰাজ্যত কোনো ঋষিমুনিয়ে যাতে কষ্ট নাপায়, কোনো ব্যক্তিয়ে যাতে কষ্ট নাপায়, তাৰ কাৰণে আপুনি কৃপা কৰক। এইবুলি ভগৱান সন্তুষ্ট হ'ল আৰু ভগৱান সন্তুষ্ট হৈ তেওঁ মানসিকভাৱে ঋষিক ক্ষমা কৰি দিলে আৰু ঋষিয়েও কীৰ্তানলৰ পৰা পৰিত্ৰাণ পালে। গতিকে এই যিটো কাহিনী, এই কাহিনীৰ জৰিয়তে আমাক এইটোৱে বুজাব বিচাৰিছে ভাগৱত গ্ৰন্থই যে আমি হকে বিহকে বিচাৰ নকৰি অন্যৰ ওপৰত দোষ জাপি দি, অন্যৰ ওপৰত সমালোচনা কৰি তেওঁক দোষী সাব্যস্ত কৰিব বিচাৰোঁ, তেওঁক দণ্ড দিব বিচাৰোঁ, এইবিলাক সমাজত এটা বেয়া চিন্তন, বেয়া কথা। গতিকে দুৰ্বাসা ঋষিৰ যিটো চিন্তন, এই চিন্তনটো সমাজৰ কাৰণে মংগলজনক নহয়। এজন বিষ্ণু ভক্ত অম্বৰীশ, তেওঁ ইমান সহজ সৰল আৰু ভাল ব্যক্তি, সেইজন ব্যক্তিক তেওঁ কীৰ্তানলৰ জৰিয়তে পুৰি ছাই কৰিব বিচাৰিছিল, অভিশাপ দিব বিচাৰিছিল, কিন্তু তেওঁ নিজে নিজৰ কৰ্মফল ভোগ কৰিবলগীয়া হ'ল। গতিকে আমি নিজৰ কৰ্মফল সকলো ব্যক্তিয়ে ভোগ কৰিব লাগিব। গতিকে আপুনি ভাল কৰ্ম কৰিলে ভাল ফল ভোগ কৰিব, বেয়া কৰ্ম কৰিলে বেয়া কৰ্মৰ ফল ভোগ কৰিবই লাগিব। ধন্যবাদ। নমস্কাৰ।